সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোকে প্ৰথমতে বহাগ বিহুৰ মানে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কালি উৰুকা আছিলে, আজি গৰু বিহু। আৰু এতিয়া মানে 8-9 মানে বাজিলে আৰু দেখিছে কিমান বৰষুণ দি আছে। আপোনালোকৰ বৰষুণ দিছে না? আমাৰ ইয়াতে ৰাতিপুৱা মানে 5টা বজাতে মই উঠিলোঁ, 5টা বজাত বৰষুণ দি আছে। গা পা ধুই মেলি আজৰি হ'লোঁ। আৰু আমাৰ গৰুকেইটালৈকে গা ধোৱা হোৱাই নাই, বৰষুণ দি আছে কাৰণে ধুব পৰা নাই, ধুৱাব আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাব। আৰু একেবাৰে শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু বৰষুণ দি আছে যদিও এতিয়া গৰু গা ধুৱাবলৈ যাব পথাৰত। যিখিনি পাৰোঁ দেখাই গৈ থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। দুদিনা এনেকৈ বৰষুণ দিলে মনটো একদম খুবেই বেয়া লাগে। আৰু দেখিছে কিমান বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে এৰা নাই, দিনটো চাগে কণ্টিনিউ বৰষুণ দিয়ে থাকিব। তথাপিও আৰু যোনখিনি পাৰোঁ দেখাম, আপোনালোকে খালি ভিডিঅ'টো কণ্টিনিউ কৰি চাই গৈ থাকিব দেই। কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বুৱা বনাইছে। হেৰি গৰু নৈ আহিলে প্ৰধান আমাৰ গৰুটো নিয়া যিহেতু দেৰি হৈছে, 9টা বাজিলে এতিয়া যাব। আৰু আমাৰ গৰুটো ইয়াত বান্ধি থৈছে, নিব এতিয়া। মেচি ইয়াক গা ধুব এতিয়া, দৌৰিছে। কি বস্তু দিম নেকি? হ'ব ঢালি দিয়া, ঢালি দিবা। ঘূৰি লোৱা, ভালকৈ ঘূৰি লোৱা। ঘূৰি লওক, ভালকৈ ঘূৰি ল'ব দে আকৌ। এটা গৰু মানুহ ধুই এতিয়া আমি পথাৰলৈ যাম গৰু নবলৈ। ফটো মাৰিলোঁ। মই স্মৃতি বাইদেউ ছাতি তলত সোমাই আছে দুইজনী। হাঁহ ক'বলৈ সময় নাই এতিয়া, হয় নহয়? এইফালে গৰুজনী এয়া খেদি গৈ আছে সিহঁতি। এই দেখিছে কিমান বেছি বৰষুণ দি আছে, বহুত বেছি। হেৰি ইয়াত গৰু নোৱাই আছে, মানে গৰু নোৱাৰ সময়টো পাই হৈ গ'ল। এতিয়া 10টা মানে বাজিলে আৰু এয়া দেখিছেনে গৰুটো ধৰিছে। পুৰা ধৰিছে হেৰি, এটা পৰি গ'লগৈ। কি পথাৰখন দেখিছে পুৰা বানপানী হৈ গ'ল। ৰিম্পি গৈ আছে, ৰিম্পি চাটটা লেখাই দিয়া গৈ পেলাই। বহুত কষ্ট কৰি আহিছোঁ দেই ভিডিঅ' বনাবলৈ, বৰষুণত গোটেই পানী পথাৰ। তল একো নহয়। দেখিছেনে কেনেকৈ দৌৰিছে ভিডিঅ' কৰিব মা বুলি। জমনি আমাৰ গৰুজনী বহুত উৎপত্তি আছিলে, দেখিছিলে আপোনালোকে। সেইকাৰণে গোটেই মানে গা ধুৱাই থাকোঁতে একদম পলাই গ'লগৈ। মানে এৰালে লগাই থোৱা আছে, তথাপিও একদম দৌৰিলে, এৰাল চেৰাল ছিঙা নাই। এতিয়া খেদি গৈছে আনিবলৈ। আৰু এইফালে আমাৰ ফৌহঁতৰ গা ধুৱাই আছে, এইফালে দৌৰিলে। এইফালে এতিয়া আকৌ গৰুজনী ধৰি আনিলে, তাইক গা ধুৱাব আকৌ এতিয়া। আকৌ ধৰিব এতিয়া। জমনি আৰু দেই। কল্প মাৰা আকৌ গাত। আকৌ ধৰিব এতিয়া। নহয় গোটেই গালে ধৰে আলডাল। চক ছাতি টোপাল দেখিছেনে কিমান বৰষুণ দি আছে। এইখিনি এটোপাল দুপাল দেখাই দিছোঁ। দেখিছে এইফালে গোটেই পথাৰত বৰষুণ পানী, মানে এদিনতে গোটেই আৰু বানপানী হৈ গৈছে গোটেইখন। এইফালে এইকেইটা দৌৰিলে। আৰু এতিয়া ঘৰলৈকে গৈ দিওঁ আৰু, যিহেতু গৰু গা ধুৱাই হৈ গ'ল। গৰুজনী বহুত উৎপতীয়া, পলালে, ভালকৈ গা ধুৱাব নাপালে তাক। এইফালে ৰিম্পি, এজনী আমাৰ পেহী। ঘৰলৈকে গৈ লওঁ। এতিয়া আবেলি হ'ল, মানে আবেলি 3টামান বাজিলে, 4টামান। আৰু এইফালে ৰিম্পি দেখিছে, ৰিম্পি ফালে চাই দিয়া। নাচনী হাজত ওলাই মেলি ৰেডি। নাচনী হাজত পৰা ৰিম্পি কেনেকুৱা লাগিছে জনাব দেই। আৰু কেইজনীমান এইফালে আহি আছে, সেইকেইজনী
এইজনী চুমি আৰু সেইজনী তাকলি আহি আছে পূৰা বিহু মাৰিবৰ কাৰণে ৰেডি হৈ গ'ল গৰু বিহু দিনাখনিৰ পৰা মানে আজিৰ পৰা মাৰিছে আৰু মানে এঘৰলৈকে মই মাৰিবগৈ আৰু ওলাই মেলি ৰেডি হৈছে এইকেইজনী দেখালোঁ আৰু মোৰ ডিউটি আছিলে ডিউটিৰ পৰা আহি সেইকাৰণে এতিয়া আবেলি অলপ ভিডিঅ' কৰি দিলোঁ আৰু দিনটো ভিডিঅ' কৰিব নোৱাৰিলোঁ যিমানখিনি পাৰোঁ দেখালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বহুত বহুত ধন্যবাদ আৰু আকৌ এবাৰ আপোনালোকক সকলোলৈকে ৰঙালী বিহুৰ হিয়াৰ ভৰা শুভেচ্ছা জনালোঁ আৰু নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই আৰু হাতত চক জেতুকা লগোৱা নাই মানে আজি ৰাতিহে জেতুকা লগাম আপোনালোকে কাইলৈ ভিডিঅ' কৰিম তেতিয়া আপোনালোকে জেতুকা লগোৱা দেখিব হাতত আৰু আজিলৈ বাই বাই